हादरसा सोरखार आरो बिटिआर खुंथाया हाग्रा ओनसोलफोरजों लोगोसे हाग्रानि जिब जुनारखौ रैखा खालामनो नाजादों नाथाय खायसे सुबुङा दासिमबो सिखावै हाग्रानि जिब जुनारखौ मैहुर खालामबोदों। बेबायदिनो थांनाय हराव रिपु हाग्रा ओनसोलाव हाग्रा बिफान आरो एसएसबिआ जयै सेबनानै साथाम सिखाव फलानफोरखौ हमनो हायो। कसुगावनि भारत नगराव सेबनाय समाव सिखाव फलानफोरा बाहायनाय मुवा आखाइजों बानायनाय गंथाम सिलाइ, मैनि गं बोरला बायदिखौ मोननो हायो। हमजानाय सिखाव फलानफोरा जाबाय फारियै एलुस हाजदा, आगस्टिन हाजदा आरो लथुरु मुर्मु। যোৱাকালি ইনফৰমেশ্যন আছিল এটা আমাৰ কচুগাঁও ভৰতনগৰ এৰিয়া তাত আমি এটা ভালুকৰ স্কিন, যিটো আপোনাৰ হেয়াৰ আৰু আপোনাৰ হেলমেট গান, তাৰপিছত বো এৰ' আৰু আপোনাৰ এনলাৰ, পহুৰ এনলাৰ এইবিলাক ধৰা হৈছে। মানুহ আমি 3জন পাইছোঁ। কিমানজন? 3জন মানুহ পাইছোঁ। 3জন মানুহৰ তেওঁলোকে ক'ব কোৱা মানে তেওঁলোকে 2 মাহমান আগতে তেওঁলোকে ভিতৰৰ পৰা তেওঁলোকে আনিছে, পহু মাৰি আনিছে, আনি তেওঁলোকে ঘৰত ৰাখিছে, লগতে বন্দুক আছে। 3জনে চোৰাং চিকাৰী হয়। 3জনে চোৰাং চিকাৰী হয়। আৰু আছে ইয়াৰ লগত জড়িত আৰু মানুহ আছে, তেওঁলোকক আমি চাই আছোঁ বিচাৰিবৰ কাৰণে। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত আজিও চোৰাং চিকাৰীৰ প্ৰভাৱ আছে নেকি? এতিয়া লাহে লাহে কি হয়, কমিছে। আগৰ দৰে এনেকুৱা নাই যে চিকাৰীৰ ভিতৰত, কিন্তু আগতকৈ বহুতখিনি কমিছে। আৰু যিখিনি তেওঁলোকে যি জংঘলৰ কিছুমান বস্তু তেওঁলোকে ৱাইল্ড লাইফৰ প্ৰডাক্ট তেওঁলোকে ঘৰত ৰাখিছে, সেইবোৰ আমি এতিয়া অভিযান চলাই এইবিলাক উলিয়াই আছোঁ। মানুহ 3জনক কি ৰাখিব না এৰি দিব না কি কৰিব? নাই, মানুহকেইজন আমি তেওঁলোকৰ সেই ষ্টেটমেণ্ট লৈ সোধপোছ কৰি আমি তেওঁলোকক জুডিচিয়েল কাষ্টডিত আনিলোঁ। কিন্তু ইহঁতক কি ঘৰৰ পৰাই ধৰিলে না জংঘলত পাইছে? এওঁলোকক আমি ইনফৰমেশ্যন আছিল তেওঁলোকে জংঘলৰ এটা বন্দুক মানে ৰেডি আছিল, তেওঁলোকক হয়তো যোৱাৰ কাৰণে ৰেডি আছিল, সেই সময়তে আমি তেওঁলোকক পাইছোঁ। কিন্তু ইহঁতে এটা অভিযোগ কৰিছে যে ইহঁতৰ কোনো ধৰণৰ চোৰাং চিকাৰী নহয়, মানে SSB বা বন বিভাগে চক্ৰান্ত কৰি আটক কৰিছে। কি ক'ব? সেই বিষয়ত এইটো আমি কেতিয়াও মানি নলওঁ, কাৰণ আমি এনে মানুহ এজন ধৰি নানো। फारसेथिंजाय न'निफ्राय लाबोनानैसो सिलाइ हमहोनानै फाव फान्दायदों होनना न'खरनि सुबुङा बिसोरो मैहुर खालामनायाव जेबो लोब्बा गैया होननानै फोरमायदों। गासै सान्थालि हारिखौनो एसएसबिआ गाज्रि नोजोरजों नायबोदों आरो बेनिखायनो बेबायदि फाव फान्दायदों होननानै फोरमायदों दुलाराय सान्थालि फरायसा आफादा। ঘৰতে গৈ ঘৰৰ পৰা লৈ আনিছে। কি নাম যাক আনিছে? যাক আনিছে এটা লথুৰু মুৰ্মু, আর এটা হল 2জন আগস্টিন হাজদা, এলুছ হাজদা। আচ্ছা, কিয় উঠাইছে? কিয় উঠাইছে সেইটো ক'ব নোৱাৰো। কিবা লগত আছিল নেকি? নাই, হৈ আছিলে। মানুহজন কেইটা মানুহ? টাইম কিমান হৈছিল? 3টা বজাত। ইয়াতে আহি আমাৰ লগত তাতে আছিলে, আমাৰ মানুহ আছে কাৰণে সেই কুকুৰ নিচিনা আমাক ফিদাইছে। যোৱা ইয়াতে থাকিব নালাগে। কোনে কোনে খেদাইছে? এটা ফৰেষ্টৰ বিলাক। এতিয়া মানে সিহঁতে কি কৈছে আপোনাক কিয় ধৰিছে বুলি? কিয় ইয়াতে আহিছে সেইটো কাৰণ কৈ আছে। কিয় আহিছে? আমাৰ মানুহ আছে। আচ্ছা, সিহঁতৰ পৰা যে বন্দুক পাইছে? বন্দুক নাই, কিন্তু ক'ত পায়, ক'ত পুৰা লৈ গৈছে সেইটো ক'ব নোৱাৰে। তাৰ ঘৰতে নাই মানুহকেইটাক। পুৰণি সিংহৰ যিটো সিং এইটো লৈ মানে ইহঁতক মানে লৈ আনিছে। এইটো মিনিং নহয় যে মানুহটো এতিয়া বৰ্তমান সেইটো কৰি আছে। এইটো বিফৰ বিটিআৰ চুক্তি হোৱাৰ আগৰ কথা। এইবিলাক আমাৰ মানুহকেইটা বন এৰিয়াত বসবাস কৰা মানুহ, আৰু এই বন এৰিয়া বসবাস কৰা মানুহ আমাৰ ৰীতি নিৱাজৰ মতে কিছু ঔষধ পাতি দ্ৰব্য বনাবৰ কাৰণে আমাৰ মানুহবিলাক এইবিলাকৰ ওপৰত নিৰ্ভৰশীল কৰে। আৰু এই বস্তু লৈ খিনি ইহঁতে আমালোকক ইমোশনালি ব্লেকমেইল কৰি আছে, ইমোশনালি হাৰাশাস্তি কৰি আছে সান্তাল জনগোষ্ঠীটো। ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্ট মানুহবিলাক নিজৰ কাম কাজ ঠিকমতে কৰিব নোৱাৰে, আৰু নিজৰ কাম কাজ ঠিকমতে নকৰাকৈ আমাৰ মানুহবিলাক হাৰাশাস্তি কৰে। गसाइगावनिफ्राय सनाराम मोसाहारिनि रिपर्ट, समनि रादाब।